বান্ধৱীসকল শুভ ৰাতিপুৱা জনালোঁ তোমালোকক আৰু মোৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। মোৰ ভাল আৰু তোমালোকেও একেজন ভগৱানৰ কৃপাতে ভালে আছা হয়তো। আৰু এয়া দেখিছে মই আজি ফুলবিলাকত সকলোতে পানী দিছোঁ। আজি কিছুদিনৰ পৰা পানী দিয়া হোৱা নাছিলে, ফুলবিলাক প্ৰায় শুকাই গৈছিল। শুকাই গ'লে মনটো মোৰ শুকাই যায়, বৰ বেয়া লাগে, দুখ লাগে মোৰ মনটো ফুলবিলাক যেতিয়া শুকাই যায়। আৰু মই অলপ সময় আজৰি পোৱা নাছিলোঁ, সেই গতিকে ফুলবিলাকত পানী দিবও পৰা নাছিলোঁ। আজি মই এয়া টেপটো দেখিছে পানী শেষ হ'ল, পানী এটা টাইমলৈকে দিয়ে আৰু মই ইয়াত পানীবিলাক সকলোবিলাক গোটাই ল'লোঁ, পানীবিলাক আৰু ফুলত এবাল্টিং কৰি নিছোঁ আৰু দি আছোঁ। আৰু এইফালে মোৰ বেটাটো নদীৰ পানী শুকাই গৈছে, কিন্তু মোৰ বেটাটো নাকৰ পানী শুকোৱা নাই। আজি কেইদিনমানৰ পৰা খুবেই চৰ্দি জ্বৰ এইবিলাক হৈছিল আৰু লগতে কাহো এটা হৈছিল, মাজে মাজে কাহে খটককৈ। এতিয়া এয়া অৱস্থা বেয়া, একেবাৰে বেয়া হৈ বেটাটো, অৱস্থাটো বেয়া মোৰ বেটাটো। এয়া কাহিছে খটককৈ অলপ ডিঙিটোত অলপ হেৰি এখন ফুলা এখন মাৰি থৈছোঁ। আৰু এনেকুৱা হৈছে অলপ পাছতে স্কুললৈ যাব, মই দুৱাৰ মুখতে বহাই অকণমান মৰম কৰি দিছোঁ। মোৰ দেহাটো ফটকা ফুটাইছেও, হাতত যে ফুটাই দলিয়াই সেইবিলাক ফুটাই আছে সি। অকণমান মৰম কৰিছোঁ, মোৰ দেহাটো অলপ পিছতে স্কুললৈ যাব। মনটোকে ভাল লগাই দিছোঁ, অলপ সময় কিতাপ পঢ়ালোঁ বাহিৰতে আৰু মনটো অকণমান ভাল লগাই দিছোঁ, কিবা এটা ভাল লাগক, তাৰ দেহাটোও ভাল লগা নাই যে সেইকাৰণে। আৰু এইয়া মোৰ টোপনিয়ে লাগিলেগৈ আৰু ল'ৰাটো স্কুললৈ গ'ল। স্কুললৈ যোৱাৰ পাছতে এতিয়া মই কাম বনবোৰ কৰি আজৰি হ'লোঁ আৰু ইমান টোপনি ধৰিছে চকুকেইটা একদম জপককৈ মানে মুদুৱাই লৈয়ে গৈছে আৰু ক'ব নোৱাৰিছোঁ আৰু মানে ইমানেই টোপনি ধৰিছে। মানে লগৰবিলাকৰ ভিডিঅ'বিলাক চাই আছিলোঁ আৰু লাইক কমেণ্ট কৰি আছিলোঁ সকলোকে মানে, আৰু শ্বৰ্ট ভিডিঅ' বনাইছে কিছুমানে বৰ ধুনীয়াকৈ, তাকে চাই আছিলোঁ। সকলোৱে ভিডিঅ'বিলাক মই মাজে মাজে এনেকৈ চাই দিওঁ, চাই থাকোঁতেই টোপনিটো লাগিলে নহয়, ইমানেই টোপনি ধৰিছে মানে বিচনাখনত বাগৰ মাৰিলেই মোৰ টোপনি অহা হৈছে আজিকালি। কাৰণ আগবেলা টাইমত দৌৰা ধপৰা কৰি পেলাই অলপ ভাগৰ লাগে। এতিয়া মানে ল'ৰাটোক আনিবলৈও হৈছে, তাকে মই ওলাই লৈছিলোঁহে, ওলাই লৈ পেলাই মই বোলো ভিডিঅ'বিলাক চাওঁ কোনে কি দিছে। টাইমটোও হোৱা নাছিলে ল'ৰাৰ বেটাক আনিবলৈ যাবলৈ, অলপ আগতীয়াকৈ ওলালোঁ মই। ওলাই পেলাই এয়া মোৰ টোপনিয়ে হেঁচা মাৰি ধৰিছে, কি ক'ম আৰু চকুকেইটা মানে একদম জপাই লৈ গৈছে, নোৱাৰিছোঁ থাকিবলৈ। কি কৰিম, আনিবতো লাগিব, বেটাক আনিবলৈ আজি দেউতাকো নাই ঘৰত, ময়ে আনিবগৈ লাগিব। এয়া চকু জল পল কৰিছে একেবাৰে, আৰু চকুফালে মানে পানী এনেকৈ চকু পানী অলপ ওলাই গৈছেগৈ, মানে চকুকেইটাক অলপ কষ্ট পাইছে। কি কওঁ উপায় নাই, হাঁহিও উঠিছে মোৰ আপোনালোকক দেখি, মানে আপোনালোকক এইটো দৃশ্য দেখাবলৈ পাই মোৰো হাঁহি উঠিছে মানে। কি কৰিম আৰু টোপনিটো হেঁচা মাৰি ধৰিছে আৰু উঠিবতো লাগিব, বেটাক আনিবগৈ লাগিব যে, যাওঁ তেনেহ'লে। এইয়া বেটাটো আহি পালেহি দেই, আমাৰ চকীতে বহি লৈছে, চিধাই আহি চকীতে বহি লৈছে, আগফালৰ ৰুমটোতে চকীতে বহি লৈছে। আৰু কিতাপখিনি পৰিপাটিকৈ ৰাখিবলৈ কৈছোঁ। বেটা কিতাপখিনি ভালকৈ ৰাখিবা দেই, কিতাপবিলাক ভালকৈ ৰাখিলেহে তোমাক সৰস্বতীয়ে লগ দিব। সৰস্বতীয়ে লগ ল'বলৈ হ'লে সদায় কিতাপ পত্ৰবিলাক সদায় পৰিপাটিকৈ মানে টেবুলত ৰাখিব লাগে। স্কুলৰ পৰা আহি সদায় সৰুৰ পৰা পৰিপাটি হ'লেহে ল'ৰা ছোৱালী ডাঙৰ হ'লে পৰিপাটি হয়। সৰুৰ পৰাই যি শিকাব লাগিব, সৰুৰ পৰাই শিকাব লাগিব ল'ৰা ছোৱালীক। নিজৰ ল'ৰাটোক মাক দেউতাকে নিশিকালে আৰু কোনে শিকাব নহয় জানো, ঘৰখনেই স্কুল বুলি ধৰি